টিকেটক এখন আৰু নাগিৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে আমি প্ৰমাণ কৰিব পাৰোঁ। গতিকে আমি বিভিন্ন কাৰ্য উপস্থিত শ্ৰীযুত পালিৰাম ব্ৰহ্ম ছাৰ আৰু ইয়াতে আমাৰ মই অভিনন্দন মই জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ दिनै रायजोफ्रानो बासिदों। मानोथ' जोंनि बिटिसिनि सेब हाग्रा महिलानि दिनैहाय BPF दलनिनो आंबो सासे काजलगाव समस्टिनि केन्डिडेट आरो आं आसा खालामदों रायजो राजाफोरनि आं सहाय मोनगोन आरो रायजो राजाफ्रा दिनैहाय बिभिन्न जाथि गोष्ठी खोथा होदों, खामानिबो मावदों जे काजलगाव समस्टियाव पार्टी हिसाबै माने आं फैनायखौ बिथांमोनहा लुबैदोंमोन। दिनै बे हिसाबैनो जोंनि मान होजाथाव चिफ हाग्रामा महिलारि आरो जोंनि चन्द्र ब्रह्म सार जोंनि हाइकमान्डफ्रा आंखौनो काजलगाव समस्टिनि प्रतिनिधि हिसाबै थिग खालामनानै हरबाय। आं देरहागोन, 100% आं देरहागोन। फैगौ समाव जिखिनि जोंनि बिटिसि 15 बोसोर जों खामानि मावदों, जाहा मावबावनांगौ अनेक दं। गतिके काजलगाव समस्ति हिसाबै जिखिनि बाखि थानाय खामानि बेखौ मावनो थाखाय आं माने आवगायगोन। इउपिपिएलनि केन्डिडेट अर्थात बिरोधिनि केन्डिडेटआ जोंनि काजलगाव जिथु समस्तियाव 5 बोसोराव देरहानानै 0 मावदों बुङोब्लाबो बुंद्रायनाय जाया। रायजो राजाफोरनि जेनाखि समस्या बेखौ समाधान खालामनांगौ। जोंनि काजलगाव समस्तियाव बिभिन्न जाथि गोष्ठी दङ। गतिके बिसोरनि समस्यानो आंनि समस्या आरो बे समस्याखौ जुदि समाधान खालामनो हायोब्ला बिथांमोना खुसि मोनगोन आरो बे खुसियानो आंनि खुसि। সুন্দর আমার বোঝাপড়া আছে, সমন্বয় আছে। এলায়েন্সত আমার নির্বাচনটো হ'ব আৰু ইয়াত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, আপোনালোকে নিজে দেখিছে সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী ৰাইজে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক পুনৰ চিফ হিচাপে পাবৰ কাৰণে দলে দলে আজি আগুৱাই আহিছে। আজিও যথেষ্ট হাজাৰ হাজাৰ ৰাইজক আপোনালোকে ইয়াত সমাৱেশ হোৱাটো, ইয়াত ভোট খোৱাটো আপোনালোকে দেখিবলৈ পাইছে। তো গতিকে আগন্তুক নিৰ্বাচন BPF দলৰ কাৰণে সকলো ৰাইজৰ মৰম আদৰ সহায় সহযোগিতাত অতি সুন্দৰে আমি পাৰ কৰিব পাৰিম। পুনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BTCৰ পুনৰ চিফ হ'বলৈ গৈ আছে, সেইটো নিশ্চিত কথা। ধন্যবাদ। এই কথাটো চুক্তিৰ পিছৰ দিনৰ পৰাই তেওঁলোকে চেষ্টা চলাইছে। বিশেষ আপচুৱে প্ৰমোদ বড়োৱে এই কথাটো নতুন কথা নহয়, ৰাইজে বুজি পায় BTR চুক্তিৰ দ্বাৰা BTC এইটো ধ্বংস হ'ব নোৱাৰে। কাৰণ BTR চুক্তিত সাংবিধানিক ব্যৱস্থা একোই নাই। BTC হ'ল সংবিধানৰ 6 অনুচ্ছেদৰ অধীনত সৃষ্টি কৰা হৈছে আৰু আজিৰ BTCটো সংবিধানত সংযোজন হৈ আছে। তো এই BTCখন যদি নাকচ হ'ব লাগে তেতিয়া ভাৰতৰ সংসদত লোকসভা আৰু ৰাজ্যসভাত এই BTR চুক্তিখন পাছ হ'ব লাগিছিল। নতুন তেতিয়াহে আইন আহিব। নতুন আইন নাহিলে কোনোদিন সংবিধান সংশোধন নোহোৱাকৈ আগৰ BTCখন কেতিয়াও নাকচ কৰিব নোৱাৰে। এই কথাটো আইনী কথা। এতিয়া এইটোকে ৰাইজৰ মাজত বহুত ডাঙৰ কাম হ'ল, নতুন হ'ল, BTC আৰু নাই বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই এইটোকে লৈ ৰাইজৰ মাজত ভোট আদায় কৰিব চেষ্টা কৰিছে। এইটো দি প্ৰমোদ বড়োৰ ৰাজনীতি কেতিয়াও এইটো দি তেওঁ পাৰ হ'ব নোৱাৰে। আৰু স্পষ্ট কথা, এইবাৰ নিৰ্বাচনৰ নামো BTC নিৰ্বাচন। এই কথাটো আপোনালোকে লক্ষ্য কৰিছে, ইয়াত কোনো BTR নামৰ নিৰ্বাচন নহয়। BTR নামে নহয় যেতিয়া
বি টি আৰ নামত এই নিৰ্বাচনটো নহয়, এই নিৰ্বাচন BTC নিৰ্বাচন ইয়াৰ কাৰণে